guys, welcome to my YouTube channel. আপোনালোকলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মোৰ মেকআপ টিপছবোৰ আৰু আপোনালোকে সাধাৰণভাৱে কেনেকৈ মেকআপ কৰি এখন বিয়ালৈ যাবৰ কাৰণে বা জেগাত যাবৰ কাৰণে আপোনালোকে মেখেলা চাদৰৰ লগত কেনেদৰে মেকআপ কৰিব লাগে সেইটো মই আজি এইটো ভিডিঅ'ত দেখাম আৰু মই সেনেকৈ ইমান নাজানো কিন্তু ভাবিছোঁ যিখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চবৰে তাততো মেকআপৰ বস্তু থাকেই যিখিনি প্ৰয়োজন হয় লাইক ফাউণ্ডেশ্যন আইশ্বেডো তো এইবিলাক বস্তু থাকেই কিন্তু এইটো নাজানে যে কোনটোৰ পিছত কি ইউজ কৰিব লাগে তো আপোনালোকে এই ভিডিঅ'টো যদি চাই তেনেহ'লে গম পাব কোনটোৰ পিছত কেনেকৈ কি ইউজ কৰে তো সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চাফা কৰি লোৱাৰ পাছত এইটো মই লগাম প্ৰাইমাৰ তো লেকমি প্ৰাইমাৰ লেকমি সানছ এক্সপাৰ্ট SPF 30 আৰু আপোনালোকে যিমান পাৰে SPF বেছি লগাব কি যিহেতু যদি থাকে তেনেহ'লে আপোনালোকে কনচিলাৰ ইউজ কৰি ল'ব আৰু নকৰিলেও কথা নাই মই কোন জেগাত মই চুলিখিনি বান্ধি লওঁ বহুত গৰম লাগিছে তো এতিয়া মই লগাম আইশ্বেডো নিজৰ নিজৰ ষ্টাইলত লগাব পাৰে আইশ্বেডো লগোৱাৰ আগত আপুনি আইব্ৰ'টো আঁকি ল'ব পাৰে কিন্তু মই ফাৰ্ষ্ট আইশ্বেডোটো লগাই লওঁ বুলি ভাবিছোঁ কি কালাৰ লগাম যিহেতু মই চাদৰ মেখেলাযোৰ অলপ ৰেডত পিন্ধিম বুলি ভাবিছোঁ তো মই পাৰ্পল কালাৰ আইশ্বেডো লগাম লগাইছোঁ মই আমি ফাৰ্ষ্টতে যেতিয়া আইশ্বেডো লগাম তেতিয়া এইকণ জেগাত লগাই ল'ম তেতিয়া আমি এইফালৰ পৰা ধুনীয়াকৈ কৰি নিব পাৰিম
যেহেতু মই একদম সিম্পল মেকআপ কৰিছোঁ গতিকে লিপষ্টিকটো একদম নিউড কালাৰ লগাম এতিয়া মই লগাম মাস্কাৰা যেহেতু মই আইলেছ ইউজ নকৰোঁ গতিকে মই মাস্কাৰা লগাই ল'ম মোৰ মেকআপটো অলপ খালি খালি লাগি আছে হয়নে নহয় বাৰু যেতিয়া আমি মেখেলা চাদৰ পিন্ধো তেতিয়া ফুটটো নল'লে আমাৰ মুখখন যেন অসম্পূৰ্ণ হৈ পৰে গতিকে এতিয়া মই এটা ব্লেক কালাৰৰ ফুট লগাই ল'লোঁ মেখেলা চাদৰ পিন্ধিলে মই ফুটটো লগাওঁৱেই নহ'লে কিবা ভাল নালাগে আৰু এতিয়া মই চাদৰ মেখেলাযোৰ পিন্ধি লওঁ আহকচোন চাওঁ আহিলে বুকুখন ধপে ধপাই মনৰি যায় উৰি যায় তোক হঠাতে দেখা পাই তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই দেখালোঁ মোৰ মেকআপ ভিডিঅ'টো আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাবে মই আপোনালোকক এনেদৰে আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকোঁ তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰটোতো কৰিবই